নমস্কাৰ জনাইছোঁ বালাবাৰী বয়সৰ এটা নতুন ভিডিঅ'লৈ আৰু মই আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। যোৱাকালিৰ পৰা কৈছিলোঁ যে আপোনালোকক ডেইলি ভিডিঅ' দিম বুলি। ডেইলি ভিডিঅ' দিব নোৱাৰিলেও মানে মাজে মাজে ভিডিঅ' দি দিব চেষ্টা কৰিম একদিন এৰি একদিন, কিন্তু আজি এটা আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। মই একদম জাক্কাত ভিডিঅ' এটা দিম। মই মানে আজি অলপমান বেলেগ লোকেশ্যন এটা দেখাম। সদায়তো আৰু ঘৰত ভাত বনোৱা, চাহ খোৱা, কিবা খোৱা এনেকুৱাই দেখি আছোঁ। তো আজি মানে মই অলপ জাগা এটা দেখাব যাম আপোনালোকক। তাৰ আগতে আমাৰ লোকেশ্যনটো দেখাচোন। কালি ৰাতি বৰষুণ দিছে, কি বোম লগা আছে এইবাৰ দেখাই দেচোন। এনে এটা বোম লগা আছে, মানে সেউজীয়া সেউজীয়া হৈছে চাৰিওফালে, পূৰা পানী চানী ভৰ্তি হৈ গৈছে খালত একদম। এইফালে পথাৰত হাল মাৰি আছে, গৰু চৰু ট্ৰেক্টৰ চেক্টৰ লাগি আছে, পূৰা লেটেজ আৰু একদম। আপোনালোক যে কৈছিলোঁ আম খাব আহিছোঁ, এই আমৰ গাছডাল আমাৰ এই সেইডাল আমৰ গাছ দেখছি না, পকি আছে পূৰা বঢ়িয়া কৰি। ৰাম ৰাম। এইফালে পিলিকাল বেটাৰী লৈ ৰাতিপুৱা ৰাতিপুৱা ৰাম ৰাম, গুড মৰ্ণিং। অঁ, খুবেই ভাল লাগে জানা, এনেকৈ যে তাৰ ৰাস্তাৰ সন্মুখত ৰাতিপুৱা উঠি বৰষুণ পৰছি না, কি এটা লেটেষ্ট লগা যে ফুল ফুলি আছে দেখিছেনে। এইফালে ৰঙা জবা ফুল, ইফালে আপোনাৰ বগা, এইটো কি ফুল বুলি কয় বাপু, এইটো কাঠাণ্ডা ফুল, আমাৰ ফালে কাঠাণ্ডা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় নাজানো। কি ধুনীয়াকৈ ফুলি আছে ফুলকেইটা, চাওকচোন মৰম লগা হৈ গৈছে। আমাৰ এইগিলা ছাগাল তাগালবিলাক বান্ধি থোৱা আছে নতুন ঘৰত, ছাগাল তাগাল বান্ধি থোৱা আছে। কিন্তু কথাটো হৈছে কি, বাকীকেইটা ছাগালৰ বেমাৰ হৈছে, এইকেইটা ছাগালৰ বেমাৰ হৈছে এই চকুত কিবা জাল পৰছি, দেখা নাপায়, বগা বগা হৈছে। এইটো দেখিছি না ছাগালৰ, এইটো বগা বগা হৈ আছে ছাগালৰ চকু। আৰু ইফালত দেখি ইটোৰ মানে কি হৈছে, সিদিনাখনে বেটাৰী ৰিক্সা এখানে খুন্দিছে আৰু ভৰিত খুন্দিখিনি গৈছে খৰা। একদম মই অলপমান ব্যৱস্থা কৰি আৰু কি কৰিব পৰা যায় চাই থাকচোন ভিডিঅ'টো। ভগৱান দিয়া চব বস্তুৱে আমাৰ ঘৰত আছে। ইফালে আম, ইফালে গৰমৰ ছিজনত খাবাক লাগি নেমু, দেখিছেনে কি ধুনীয়াকৈ নেমুবিলাক লাগি আছে। ইফালে ডাব নাৰিকল খাবাক লাগি ডাবো লাগি আছে নাৰিকল গেছত, ডাব পাৰেও খাই দিব পাৰে গৰমত। দিছি দিয়ক আৰু ভগৱানে চব। সেইকাৰণে ডাক্তৰ হৈ গৈছোঁ মই এতিয়া। পকা নাই ইয়াতে, পুজ ওলছি, পুজ দেখিছে না, পুজ ওলছি, পকা আছে ভিতরে, ধুই দি ভাল হ'ব দে। পানী মাৰি দিলে ভাল নহয়, হালধি হালধি দিলে হ'ব না। আৰু কি থসু নাপায়, মই এনেকৈ দিছোঁ। গৰম না আছে নি, গৰম নাই নহয়। হালধি মুচি দি ধুনীয়াকৈ চাইডবিলাক ডুব পাই নাই, সি আমাক ডুব নাপায় নেকি, কাটা জেগাত হেৰি জেগাত পানী ঢালি দি আনছে। বতৰটো দেখছি না গাইছ, ৰাতিপুৱা কি ধুনীয়া বতৰ কৰিলাক, ৰাতি বৰষুণ দিছিল, এতিয়া আৰু বৰষুণ জাক আহিল। ভাবছিলোঁ আজি আপোনালোকক কিবা এটা লোকেশ্যন দেখাব যাম, তথাপিও যাম, কিন্তু বৰষুণ কমাৰ লগে লগে যাম, টেনশ্যন নল'ব। আজি মুঠতে দেখিহে দিম আপোনালোকক। খুব ভাল লগা লোকেশ্যন এটা আমাৰ কাষতে আছে, যাম আৰু। বৰষুণ জাক যোৱাৰ পিছত যিটো এটা প্ৰাকৃতিক পৰিৱেশ, কি সুন্দৰ লগা, এই উপলে যায় পাগলা কুত্তা। জানই জান তই মোৰে জান, মই তোক নাপালে জান মৰি যাম। পাখি লগা পাখি লাগি যাম, পাল পালে পা সঁচাকে পা, য'ত দেখে মনে পা, মনে পা যদি যা আঁতৰি যা, অ কিনো কৰোঁ চা, আৰে যুদ্ধ হ'ব দয়া ময়া, যুদ্ধ হ'ব দিয়ালু। এইটো হৈছে সেইটো লোকেশ্যন, মানে মই যিটো আপোনালোকক দেখাম বুলি কৈছিলোঁ। মানে এইফালে আছে, এইটো আছিল আমাৰ আগতে এটা চাৰান, ইফালে আগফালা ইফালে আগফালা, আৰু মাজতে যে চাৰানটো আছিল এইটোত মাথোৱাৰী এটা বনাই দিয়া হৈছে ৰাইজৰ সুবিধাৰ কাৰণে। মানে ভাল লাগে আৰু যেতিয়া চৰকাৰে এনেকৈ ৰাইজৰ সুবিধাৰ কাৰণে ভাল ভাল কাম কৰি দিয়ে। বাকী ইফালে দেখি আছে আমাৰ পাগলদিয়া নদীটো, এই তাতে নতুন দলংখন আছে, যাম বাৰু নতুন দলংখনত একবাৰ মই দেখাম আপোনালোকক। ওপৰ দি ধুনীয়া লাইনত তাৰ চাৰ গুচি গৈছে ইফালে দি, মজা। আৰু ইফালে চিংকু আছে, চিংকু কিবা কবি নেকি? কিবা কওঁ, গান এটা গা এটা, হা আম টেঙা 3 টেঙা। আৰু এইফালে জিঅ' বেগ মাৰি দিছে ধুনীয়া কৰি, বস্তা বম লগা আছে। ভাল লাগে ন, এনেকৈ মাথাউৰি চাথাউৰি থাকিলে খুব ধুনীয়া লোকেশ্যন।
আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ মানে মোৰ কি জানে না ডাঙৰ ডাঙৰ লগ নাই এইগিলা বাচ্ছা পাৰ্টিৰ লগত লগ হৈ কিনে ভিডিঅ' বনাব কাৰণ ডাঙৰ ছোৱালীগিলা পাত্তা নিদিয়ে না ছাবস্ক্ৰাইবাৰ নাই না এতিয়া পইচাও নাপাব ইউটিউবৰ পাই তো সেইকাৰণে মানে ডাঙৰ ছোৱালীগিলা পাত্তা নিদিয়ে বাচ্ছা পাৰ্টিক লৈ কিনে ঘূৰি আহোঁ আৰু এহেঁতক 2 টকাৰ কিবা খুৱাই দিলে হৈ গ'ল সেইকাৰণে এহেঁতক লৈ মই ভিডিঅ' কৰি থাকোঁ চাই থাকচোন বৰষুণ দিছে আৰু বৰষুণ আহি গ'ল মোবাইলে চবাইলে পানী বস্তি আছে বৰষুণ এতিয়া অলপমান কাৰোবাৰ দোকানে চোকানে ৰখি ৰ'ব এখন হৈছে কীৰ্তিৰাজৰ দোকান কি ক এতিয়া কৈ দিয়া কি কৈ আছিলোঁ কৈ দিয়া আৰু ইফালে এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক কম হয় ইলিচি ব্ৰইলাৰ দোকান কিন্তু কথাটো হৈছে তাৰ চব বাকীত যায় বাকী কেইটা কিছু কৈছে দোকান দিয়াৰ পৰাই ৰাইজক নহয় এইফালে চাই ৰাইজক খোৱাবা দোকান দিছে না ইনকাম কৰিব দোকান দিছা হা ৰাইজক খোৱাবা পইচা নালাগে ঠিকে আছে ইফালে এই ব্ৰইলাৰ কাটিব এই জুই ধৰিব পৰা নাই চাওকচোন কিবাকে জুই উঠছি আৰু এই এনেই বাহিৰৰ পৰা খুব হাল্লা কৰি থাকে কিন্তু ভিতৰত আহিলে এখনকে কিবা এটা কোৱা ব্লগটোত তই ছাবস্ক্ৰাইব কৰিবা দি চেনেলটো কচোন দেখো এই এখনকে কিন্তু এই কথা ক'বা জানে গাইছে আপোনালোকে ভাবিব আৰু বেঙা বুলি বেঙা লাগি কথা ক'বা জানে বুম লোকেশ্যন চাওক লেটেষ্ট লোকেশ্যন এটা আৰু ইফালে নদীত পানী আছে পাগলদিয়া নদী আমাৰ ইফালে আৰু ইফালে আমাৰ নতুন দলংখন বঢ়িয়া লগা আছে কিন্তু দলংখনে না কি বুম লোকেশ্যন চাই লওক গাইছ চাইকেল মাৰি যাই আছোঁ দলঙত চাইকেল লৈছোঁ চাওক এইফালে আমাৰ চুংকু আছে চুংকু ভাই এইফালে আছে পাপু ভাই আৰু এইফালে মই চাইকেল মাৰি দি আছোঁ ব্লগ বনাবা কিমান কষ্ট কৰিছোঁ লাইক চেক কৰি দিব আৰু শ্বেয়াৰ টেয়াৰ কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব নতুনকৈ আহিলি চাওক দলংখন কি বঢ়িয়া লোকেশ্যন ফটো চটো উঠাই আহি যাব ইয়াতে আৰু ফটো উঠাই আহিলে মোক ফোন মাৰিব এইফালে চাওক ভাগৰ লাগছি আৰু গাইছ নৰুৱা চাইকেল মাৰিবা আৰু নাজানো আৰু ইফালে ঘৰকে যাওঁ ঘূৰি ভাগৰ লাগছি আৰু গাইছ চাইকেল মাৰিব বেয়া নহয় গৈছে না বাপৰে বাপ তাতে আৰু ডাবলিং লৈ আহিছোঁ এই পাগলাটো পাগলাটো ডাবলিং আনিছোঁ দিয়ক তো গাইছ আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকক মই অলপ বেলেগ এটা লোকেশ্যন দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ সদায়তো ভাত বনাওঁ ভাত খোৱা কিবা কৰা ঘৰৰ ভিডিঅ'বিলাকে দেখাই থাকোঁ তো আজি অলপমান মাত্ৰ বাহিৰৰ লোকেশ্যন দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ নেক্সট ইটো ভিডিঅ'ৰ পিছৰ পৰা মই অলপ বেলেগ লোকেশ্যন দেখাৰ কাৰণে আপোনালোকক নিশ্চয় চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে মোক নিশ্চয় আশীৰ্বাদ কৰিব মোৰো বিশ্বাস আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বাবে আহিছোঁ টিল দেন টাটা বাই বাই জয় অসম ছাবস্ক্ৰাইব কৰিবা দি সাবস্ক্রাইব করে দিব গাইস লাইকও করে দিব শেয়ার করে দিব আৰু ইফালে আমাৰ হুলমেন আছে হুলমেন দেখাই চাম নহয় একবাৰ তাৰ লাষ্টৰ এটা চাব ৰ কি হুলি মাৰিব ই